हेलो गाइज अन्य এটা ভিডিওলৈ স্বাগতম জনাইছোঁ। আজি আমি যাই নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত। তো আগতে এবাৰ গৈছিলোঁ, গাড়ীত গৈছিলোঁ, মানে লাইন গাড়ীত। আজি নিজে গাড়ী লৈ যাই আছোঁ, মানে নিজে গাড়ী মোৰ নহয়, মানে মনোজ দাহঁতৰ হয়, মানে নিজে কথা বাগান আহিব লাগিব। আগলা মই আহিলে কি হ'ব? ন ভাড়া দিব লাগিব। আৰু লগত আছে এইবিলাক এইবোৰ হাই হাই কৰি দিব, এই তেতিয়াহে যাম ভিডিঅ'টো। আমি গৈ আছোঁ আৰু আমাৰ এইটো মনোজ দা ড্ৰাইভাৰ পুৰা গাড়ী চলাই আছে, নতুন ড্ৰাইভাৰ। এয়া গৈ আছে ড্ৰাইভাৰ, ভিডিঅ' লাগিব, ভিডিঅ' কৰি আছোঁ, টেনশ্যন ল'ব নালাগে। আপুনি খালি গাড়ী চলাই থাকিলে, আমি ভিডিঅ' কৰি আছোঁ। তো ধেমালি গাড়ী চলা নাই, নগাঁও গ'লে যাব এতিয়া। ইয়াৰ পৰা আৰু 35 কিলোমিটাৰ হ'ব। তো এতিয়া মানে মনোজ দাক চলাব পাৰিছোঁ গাড়ী, আৰু মনোজ দাৰ গাড়ী চলোৱা নতুন শিক্ষা, নতুন গাড়ী যিহেতুকে মানে চলাবৰ বহুত ইচ্ছা যাই আছে বোলে। ইচ্ছা মানে যিমান নতুন গাড়ীটো আৰু ইচ্ছা যাবই দিয়কচোন। মই আছোঁ কাষত বহি, এয়া মনোজ দা গাড়ী চলাই আছে এতিয়া। তো গাড়ী যাই আছোঁ এতিয়া আমি। আমাৰ লোকেশ্যনটো ভুল লাগি গ'ল, এতিয়া আমি লোকেশ্যন ওলাই লৈছোঁ। ইয়াৰ পৰা আৰু আপোনাৰ 25 কিলোমিটাৰ আছে, 29 মিনিট। আৰু আমাৰ ড্ৰাইভাৰে ড্ৰাইভিং কৰি আছে। কেনে মনোজ দা? একদম বঢ়িয়া। কেনেকুৱা লাগছে গাড়ী চলাই? ফাটা ফাটি আনো বঢ়িয়া অনুভৱ মনোজ দা? মন্দিৰ আছে ঘৰৰ পৰাই ধেমালি চলাইছে ন? তো জীৱনৰ মানে অভিজ্ঞতা বুলি ক'ব লাগিব ন, এইটো প্ৰথম ৰাতি 3টাৰ পৰা। তো ধেমালি দিছোঁ। কেনেকুৱা বাইদেউসকল, বৌসকল? বঢ়িয়া না? তো লগত বহুত আছে, বাইদেউ বৌ চব আছে, আৰু লগত আছে এইজন। কেনেকুৱা বঢ়িয়া না? কিবা এটা কৈছা তুমি? একো নোকোৱা নেকি? ভাগৰ লাগছে নেকি? তো যাই আছোঁ, আৰু বেছি সময় নাই। লোকেশ্যন এইটো, আৰু বেছি নাই, আৰু আছে কিমান 12 কিলোমিটাৰ, 15 মিনিট পালোঁ। আৰু বেছি নাই, আৰু 2 কিলোমিটাৰৰ পৰা। তো আহি পালোঁ, ইয়াৰ পৰা দেখুৱাই আছোঁ প্ৰথম মন্দিৰ এইটো। যাই আছোঁ এতিয়া, ইয়াতে পাৰ্কিং কৰি থলোঁ। তো এতিয়া আমি যাই আছোঁ মন্দিৰলৈকে। সোমোৱাৰ আগতে গাইজ ভৰিখন অলপ খুচি কৰি লওঁ, ভৰি হাত ধুই লওঁ ইয়াতে। তো গাইজ যাই আছোঁ এতিয়া মন্দিৰৰ ভিতৰত যাই আছোঁ এতিয়া। ইয়াতে মানে বন্তি জ্বলাব লাগিব, মানে ভিতৰত এলাও নাই। তো এইবিলাক মানে বন্তি জ্বলাই আছে। তো ফাইনেলি এতিয়া আমি ওপৰত গৈ আছোঁ, তো চাই থাকিব। মেইন মন্দিৰৰ পৰা যাই আছোঁ এতিয়া আমি। তলত আৰু এটা মন্দিৰ আছে, তাতে যাই আছোঁ। তাতে মানে পতা দিব, ইয়াত পতা নিদিয়ে। মোৰ আজিলৈ 2 দিনে হ'ল, আৰু একদিন আগতে আহিছোঁ। ইয়াতে মানে পতা দিব। ফটা ল'লোঁ এতিয়া, আৰু যাই আছোঁ ওপৰত। দেখি অলপ ঘূৰি কিনে তাৰপিছত আৰু ঘৰত যাম। আৰু ইয়াৰ পৰা আৰু বেলেগ জেগাত যাই আছোঁ আমি মানে ফুৰিব। তো চাই থাকিব লাষ্টলৈকে।
মুটিৰ পৰা এতিয়া গৈ আছোঁ আৰু আমি এতিয়া আৰু বেলেগ জেগাত যাম। তো গাইছ এতিয়া আমি আহি আছোঁ বৰদোৱা মন্দিৰ। ৰাস্তা ভুল দেখুৱাই আছে আমাক লোকেশ্যনতো। সুধি আহি আছোঁ, এতিয়া পালোহি। এয়া আমি বৰদোৱা মন্দিৰ পালোঁ। আজি মানে দিনটো আমি ঘূৰিয়ে থাকিম। কয় মানে এতিয়া সুধি চাওঁ ৰ'বতে। ঐ ইয়াতে এতিয়া আমি ভাত খাইছিলোঁ। এইটো এই আগত ৰাইট। তো গাইজ ফাইনেলি আহি পালোঁ বৰদোৱা। তো এতিয়া গেটৰ পৰা আমি ভিতৰত প্ৰৱেশ কৰি আছোঁ। তো মই এবাৰ আগতে আহিছোঁ, বিৰাট ভাল লাগে আহি কিনে। এতিয়া ভিতৰত যাই আছোঁ। ইমান ডাঙৰ জাতীয় পোচাক পৰিধান কৰি সেই ভিতৰত প্ৰৱেশ কৰিব, মানে ভিতৰত সোমাব নিদিয়ে। ধুতি চোলা পিন্ধিব লাগিব, এতিয়াই সোমাব দিব। আমি বাৰু ভিতৰত নাযাওঁ, মানে ভিতৰত সোমাব নিদিয়ে। মানে মই যে লংপেণ্ট পিন্ধি আছোঁ সেইকাৰণে মানে ভিতৰত সোমাব নিদিয়ে। ইয়াৰ ভিতৰত সোমাব লগা হ'লে মানে ধুতি চোলা পিন্ধিব লাগে। ভৰিয়াত ধৰিলোঁ, এতিয়া যাই আছোঁ আকাশী গংগা। এইখনেই হ'ল আকাশী গংগাৰ গেট। ইয়াৰ ভিতৰত বম ডাঙৰ পুখুৰী এটা আছে। চাওক গাইছ, কিমান ডাঙৰ মাছ। এটা মাছত কমচে কম হ'লেও আপোনাৰ 1.5 কিলো বা 1 কিলো ওপৰত থাকিব। চাওক এক জেগাত কিমানটা মাছ আছে। কমচে কম আপোনাৰ 20-25টা মাছ বেছি হ'ব, 25টাৰ বেছি হ'ব। চাওক কি মাছ, ভৌকা বা এইবিলাক ধুনীয়া পিকচাৰ ৰাখি কিনে ৱালত কিবা লিখি দিছে, কিবা কাৰণে এইবিলাক ভকতৰ ৰোগ দেখি এইবিলাক কিবা কাৰণে লিখি দিছে আৰু। বৰদোৱা চালোঁ, এতিয়া যাই আছোঁ। এতিয়া মই গাড়ী চলাই আছোঁ। তো আজিলৈ ইমানতে আছিল। এতিয়া যাম ঘৰত নাই বাৰু, তেজপুৰ যাম। কালি ৰাতিপুৱা মৰ্ণিং ঘৰত যাম আমি। এতিয়া আমি ঘৰত যাম। তো গাইছ, এতিয়া আমি তেজপুৰ আহি পালোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।